50 বছৰীয়া এজন মানুহক পানীত জঁপিয়াবলৈ দিছে। তেখেত এজন 50 বছৰীয়া বয়সীয়া মানুহ হয় আৰু তেখেতৰ প্লাছ অসুখ হৈ আছে। তেখেতক ডক্টৰে ৰেজিষ্টৰ কাৰণে কৈছিলে, ৰেজিষ্ট ল'বলৈ কৈছিলে আৰু তেখেতক পঠিয়াই দিছে নৰ্থ ইষ্ট ফেষ্টিভেললৈ। মই এতিয়া এটা কথা বুজি পোৱা নাই, যিসকল মানুহে জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ গৈছিল সেইসকল মানুহৰ কি মগজত মান আছিল নেকি? এইটো তদন্ত কৰিব লাগে অসম চৰকাৰে। আজি 20 ছেপ্টেম্বৰ, যোৱাকালি 19 ছেপ্টেম্বৰত আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া তেখেত আমাৰ মাজত নাই। কালি তেখেত আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল আৰু আজি এইটোৱে ভাবিছো যে ইউটিউব বা ইনষ্টাগ্ৰামত বা ফেচবুকত কেতিয়াবা এনেকুৱা এটা কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাম বুলি কেতিয়াও ভবা নাছিলো আৰু এনেকুৱা এটা ৰাতিপুৱাও দেখা নাছিলো যে ৰাতিপুৱা শুই উঠাৰ পিছতে মোবাইলটো খুলিয়ে প্ৰথমতে হোৱাটছএপৰ ষ্টৰি, ইনষ্টাগ্ৰামৰ ষ্টৰি দেখি পাম যে জুবিন গাৰ্গৰ ফটোৰ তলত RIP, I miss you জুবিন দা বুলি দেখা পাম বুলি ভবা নাছিলো। যোনে যোনে ষ্টৰি লগাইছে চবক গালি পাৰিছো, কি লগাইছা, কি হৈ গ'ল, কিয় লগাইছা তেনেকে। যেতিয়া বহুত মানুহে তেনেকে কৈছে জুবিন গাৰ্গ আমাৰ মাজত নাই, তাৰপিছত বহুত দেৰি পিছত বিশ্বাস হোৱা নাই, ভাবিছো এইবিলাক চব উৰণীয়া নিউজ বুলিকে, কাৰণ আজিকালি নিউজ লাইভে মানুহক ক'ৰ পৰা ক'ত লৈ গুচি যায়, সেইটো কাৰণে টোটেলি বিশ্বাস কৰা নাছিলো। তাৰপিছত বহুত দেৰি পিছত অসমৰ ইউটিউবাৰ এণ্ড ছিংগাৰ, যিবিলাক আদাৰ ছিংগাৰ, তো সেইবিলাকৰ ষ্টৰি ঠিক তেনেকুৱাই আছিল আৰু লগতে দীপলিনা বা তেখেতৰ ষ্টৰি চাইছিলো, তেখেতে লাইভ আহি মেলি লাইভত কান্দিছিল। চ' সেই ভিডিঅ'টো চাই মই ভাবিলো হয় চাগে তেনেকুৱা। আৰু মেইন কেছটো মই বহুত খুচৰি মেলি চালো। মেইন কেছটো কি হ'ল, তেখেত গৈছিল ছিংগাপুৰৰ এখন নৰ্থ ইষ্ট ফেষ্টিভেলত। আৰু নৰ্থ ইষ্ট ফেষ্টিভেলটো ছিংগাপুৰত কিয় পাতিব লাগে মই এইটো বুজি নাপালো। আমাৰ অসমত কিমান জেগা আছে তাতে পাতিব পাৰে, বাট তেওঁ গ'ল বাৰু নৰ্থ ইষ্ট ফেষ্টিভেলত। তাত গৈ তেখেতে স্কুবা ডাইভিঙৰ ওপৰত গ'ল, মানে স্কুবা ডাইভিং কৰিবলৈ গ'ল এখন আইলেণ্ডত, যিটো আইলেণ্ডত মানুহ নেযায়। যিটো আইলেণ্ড মানে কেনেকুৱা আপোনালোকক কওঁ মই, আমি যে যাওঁ টুৰিষ্ট এৰিয়া নহয়, সেইটো টোটেলি মানে এনেকে পিকনিক চাইট এৰিয়া, য'ত মানুহ নাই, একো নাই, তাত গৈছিল তেখেতে। তেখেতে এইটো বয়সত কিয় যাব লাগে স্কুবা ডাইভিং কৰিবলৈ, মোক সেইটো মানে ধৰিব পৰা নাই এইটো বয়সত। আৰু তেখেতৰ যেতিয়া তেখেতক কৈছিলে যে আপুনি এনেকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে যেতিয়া তেওঁক যাবলগীয়া হৈছিল, তেতিয়া তেখেতৰ মেনেজাৰসকলক কৈছিল যে মোৰ যাবলৈ মন নাই বুলিকে। কিন্তু সেই মেনেজাৰসকল, তেখেতৰ যিবিলাক ওচৰ চুবুৰীয়া মানুহ, যিবিলাকে তেখেতৰ ষ্টুডিঅ' হেণ্ডেল কৰে, চ' সেইসকল মানুহক তেওঁ কৈছিল মোৰ যাবলৈ মন নাই, আৰু তেখেতক মনা কৰিছিল। কিন্তু তেখেতে উঠি কি ক'লে জানে, মই যদি নাযাওঁ মোৰ অসমখনৰ নামটো কি হ'ব, মানে অসমৰ কাৰণেহে তেওঁ গৈ আছে এই বুলি ক'লে। ঠিক আছে, ত' তেখেতক মনা কৰাৰ পিছতো তেওঁ গ'ল, তেখেতক আৰু প্লাছ জোৰ জবস্তি কৰি গ'ল। এইটো নিউজ বৰ বেলেগকে আছে, মই এইটো ইয়াতে নকওঁ, আপোনালোকে চাব। তাৰপিছতে কি হ'ল, তেখেতক তাত মেলি এনেকুৱা এটা প্ৰব্লেম ক্ৰিয়েট হ'ল। ত' ঠিক আছে হ'ল বাৰু, তেখেতে তাততো ইমান মানুহ আছিল, তাত এটা ক্লিপ মই দেখাইছো আপোনালোকে, ক্লিপটো চাওক আপোনালোকে। ইয়াত ধেৰ মানুহ আছে। জুবিন গাৰ্গ যেতিয়া পানীত জঁপিয়াইছে তাৰপিছতো তেখেতে মানে এনেকুৱা দেখিবলৈ পাই গৈছে যে তেওঁ সাঁতুৰিব পৰা নাই বা তেওঁ এনেকুৱা হেৰি হৈ আছে। তো সেইটো সময়তে তেওঁক উঠাই দিব পাৰে, ডক্টৰৰ ওচৰলৈ লৈ যাব পাৰে, বাট সেইখিনি নকৰিলে। মই এতিয়া এটা কথা বুজি পোৱা নাই, যিসকল মানুহে জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ গৈছিল সেইসকল মানুহৰ কি মগজত মান আছিল নেকি? তেখেত এজন 50 বছৰীয়া বয়সীয়া মানুহ হয় আৰু তেখেতৰ প্লাছ অসুখ হৈ আছে। তেখেতক ডক্টৰে ৰেজিষ্টৰ কাৰণে কৈছিলে, ৰেজিষ্ট ল'বলৈ কৈছিলে আৰু তেখেতক পঠিয়াই দিছে নৰ্থ ইষ্ট ফেষ্টিভেললৈ। আৰু লগতে তেখেতক স্কুবা ড্ৰাইভিঙৰ কাৰণে লৈ গৈছিলে। আৰু স্কুবা ড্ৰাইভিঙত লৈ যোৱাৰ পিছত তেখেতক 50 বছৰীয়া এজন মানুহক পানীত জঁপিয়াবলৈ দিছে, মানে স্কুবা ড্ৰাইভিং কৰিব দিছে। চাওক, লগত থকা মানুহখিনিয়ে কিমান এনজয়মেণ্ট কৰি আছে। কিয়? এইটো তদন্ত কৰিব লাগে অসম চৰকাৰে। আৰু এই ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱীসকললৈ, কিয়নো মানে এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰলৈ গৈ পাব লাগিব। কিয়নো যিসকল মানুহে তেখেতক লৈ গৈছিল সেইসকল মানুহক আমাৰ অসম চৰকাৰে উচিত বিচাৰটো কৰিব লাগে, আৰু উচিত বিচাৰটো কৰাৰ পিছত গম পোৱা যাব যে আচল কেছটো হৈছিল কি। মই এতিয়া অসম চৰকাৰক এইটোৱে কওঁ যে তেখেতক অতি সোনকালে অসমৰ মাটিত পেলাই উঠি আনি অসমৰ মাটিত আনক। অসমৰ ৰাইজ পাগল হৈ আছে, অসমৰ ৰাইজ চাকি জুই ক'ৰবাত পৰি ৰেলী কৰি আছে চব মানুহে। চ' আপোনালোকে অসমৰ চৰকাৰে অতি সোনকালে তেখেতক আনক, আৰু আনি লগালগ
মানে তেখেতক একো ব্যৱস্থা নকৰিব, আনি মেলি ৰাখক 2-3 দিন, হেঁপাহ পলাই যোৱাকে মানুহক চাবলৈ দিয়ক তেখেতক। আৰু যিসকল মানুহে তেখেতক লৈ গৈছিল সেইসকল মানুহক কি ব্যৱস্থা ল'ব লাগে অসম চৰকাৰে ল'ব। আৰু আজিৰ দিনৰ ভিতৰতে 20 তাৰিখৰ ভিতৰতে আপোনালোকে জুবিন গাৰ্গক আমাৰ আগলৈ আনি দিয়ে।